হেই গাইজ, ৱেলকাম টু ষ্টাডি আছাম। আপোনালোকক সকলোকেই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালেই আছে। আজি আমি এই ভিডিঅ'খনত দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰিম আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'খন চাই ভাল পাব, আৰু যদি ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈ চাব। প্ৰথমতে আমি আৰম্ভণি লিখিম। আৰম্ভণিত আমি এনেদৰে লিখিম: বিজ্ঞান শব্দৰ অৰ্থই পৃথিৱীৰ বস্তুবিলাকৰ পুংখানুপুংখভাৱে নিৰীক্ষণ, পৰীক্ষা, গৱেষণা আৰু প্ৰমাণৰ ভিত্তিত আহৰণ কৰা জ্ঞানক বুজায়। বিজ্ঞানৰ প্ৰয়োজনীয়তা শব্দৰ দ্বাৰা বিজ্ঞানে উদ্ভাৱন কৰা সামগ্ৰীকহে বুজোৱা হৈছে। মানুহে পুৱা শয্যা ত্যাগ কৰা সময়ৰ পৰা আৰম্ভ কৰি নিশা শোৱা সময়লৈকে বিজ্ঞানক বাদ দি এদিনো চলিব নোৱাৰোঁ। জুইৰ উদ্ভাৱনতেই বিজ্ঞানৰ আৰম্ভ হৈছে। ঘৰত শাক-পাচলি কটা কটাৰীখনৰ পৰা আৰম্ভ কৰি বিভিন্ন যন্ত্ৰপাতিৰ নিৰ্মাণ কাৰ্যলৈকে জুই, অগ্নি বা তাপৰ প্ৰয়োজনীয়তা আছে। আজি বিজ্ঞানৰ উদ্ভাৱনৰ ফলতেই মানুহে মহাকাশত বিচৰণ কৰিছে। দূৰদৰ্শনৰ আগত বহি ঘৰতে পৃথিৱীৰ বাতৰি ল'ব পৰা হৈছে। আজিৰ মানুহ বিজ্ঞানৰ অৱদানক বাদ দি জীয়াই থকা অসম্ভৱ। দ্বিতীয়তে আমি দৈনন্দিন জীৱনত ব্যৱহৃত সামগ্ৰীসমূহৰ সম্পৰ্কে লিখিম। অভাৱেই আৱিষ্কাৰৰ মূল। মানুহে ঘৰ-বাৰী সাজি বসবাস কৰিবলৈ লোৱাৰ পাছত মানুহৰ প্ৰয়োজনীয়তা দিনক দিনে বাঢ়িবলৈ ধৰিলে। জনসংখ্যা বৃদ্ধিৰ ফলত নিত্য প্ৰয়োজনীয় বহুতো বস্তুৰ নাটনি ঘটিবলৈ ধৰিলে। তীক্ষ্ণ মগজুৰ দূৰদৰ্শী লোকসকলে প্ৰয়োজনীয় সামগ্ৰীসমূহ কেনেদৰে পূৰাব পাৰি সেই কথা চিন্তা কৰি উদ্ভিদ, জৈৱিক আৰু খনিজ বস্তুসমূহৰ ৰাসায়নিক পৰিৱৰ্তন ঘটাই অনেক বস্তু উদ্ভাৱন কৰিবলৈ ধৰিলে। পুৱা উঠি দাঁত ঘঁহা পেষ্ট ব্ৰাছ, গাত ঘঁহা আৰু কাপোৰ ধোৱা চাবোন, ভাত ৰন্ধা গেছ ষ্ট'ভ, প্ৰেছাৰ কুকাৰ, ৰেফ্ৰিজাৰেটৰ, মুখ চোৱা আইনা, ঘৰ পৰিষ্কাৰ কৰা ব্ৰাছ, বেচিন, টাইলছ, পানীৰ পাইপ, টেপ এই সকলোবোৰ সামগ্ৰী বিজ্ঞানৰ উন্নতিৰ ফলতেই আমি সদায় ব্যৱহাৰ কৰিবলৈ পাইছোঁ। তদুপৰি আজিকালি এটা পকী ঘৰ সাজিবৰ বাবে লো, চিমেণ্ট, গজালৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰী বিজ্ঞানৰ উৎকৰ্ষৰ ফলতেই প্ৰয়োজনমতে পাব পাৰি। আজিকালি এখন ঘৰত বিজুলী সংযোগ নাথাকিলে মানুহ থকাটো জটিল হৈ পৰিছে। বিজুলী শক্তিৰ উদ্ভাৱন, বিজুলী সংযোগত ব্যৱহাৰ কৰা ৱায়াৰ, ছুইচ বোৰ্ড, প্লাগ, বাল্ব, টেষ্টাৰ আদি সকলো সামগ্ৰী বিজ্ঞানৰেই অৱদান। প্ৰযুক্তিবিদ্যাৰ উৎকৰ্ষৰ ফলত ভূগৰ্ভৰ পৰা উলিয়াই অনা খনিজ তেল শোধন কৰি নিত্য ব্যৱহাৰ্য কেৰাচিন, গাড়ীৰ পেট্ৰল, ডিজেল, মবিল আদি পোৱা গৈছে। বৰ্তমান প্ৰতি ঘৰ মানুহৰে পোৱা পৰা বাতৰি কাকতখনৰ ছপা যন্ত্ৰটো বিজ্ঞানৰ উদ্ভাৱন। মানুহে ঘৰে ঘৰে থকা ৰেডিঅ', টিভি, টেপ ৰেকৰ্ডাৰ, মোবাইল ফোন আদি সামগ্ৰীবোৰ বৰ্তমান মানুহৰ অত্যাৱশ্যকীয় সম্পদত পৰিণত হৈছে। খবৰ-খাতি, যোগাযোগ ৰক্ষাৰ বাবে সদায় প্ৰয়োজন হৈ পৰা টেলিফোন, মোবাইল ফোন বৰ্তমান যুগত গাঁৱে-ভূঞে, নগৰে-চহৰে দৈনন্দিন জীৱনত প্ৰয়োজনীয় হৈ পৰিছে। আমি সদায় পিন্ধা পোছাক, সাজ-পাৰ, ভৰিত পিন্ধা চেণ্ডেল, জোতা তৈয়াৰ কৰা কল-কাৰখানাৰ যন্ত্ৰপাতিবোৰ বিজ্ঞানৰেই দান। টেলিভিছন, কম্পিউটাৰ, ইণ্টাৰনেটৰ আৱিষ্কাৰে মানুহৰ অনেক উপকাৰত আহিছে। এতিয়া আমি দ্বিতীয়তে উপকাৰিতা সম্পৰ্কে আলোচনা কৰিম। পুৱা শুই উঠি ব্যৱহাৰ কৰা দাঁত ঘঁহা পেষ্টৰ পৰা আৰম্ভ কৰি শুবৰ সময়ত অফ কৰা ছুইচটো লৈকে ওপৰত উল্লেখ কৰা বিজ্ঞানে দিয়া সামগ্ৰীসমূহ মানুহৰ প্ৰতিদিনে বহুতো সময় বচাই দিছে। খৰিৰে জুই ধৰি কেৰাহীত ভাত ৰন্ধাতকৈ গেছ আৰু প্ৰেছাৰ কুকাৰত ৰন্ধা-বঢ়া কৰা অনেক যোগাত্মক দিশ আছে। বৰ্তমান এখন ঘৰত সদায় ব্যৱহাৰ কৰা বিজ্ঞানৰ উন্নত সামগ্ৰীসমূহ জীৱন নিৰ্বাহৰ মান উন্নত হোৱাত সহায় কৰিছে। মানুহৰ ঘৰত থকা ফ্ৰিজটোৱে কেইবাদিনলৈকে শাক-পাচলি, ফল-মূল, মাছ আদি সতেজ কৰি ৰাখে। বিজুলী বাতিৰ পোহৰত সকলো কাম কৰিবলৈ সুবিধা হোৱাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে বহুতো ৰাতিলৈকে পঢ়া-শুনা কৰিব পৰা হ'ল। গ্ৰীষ্মকালত ফেনখন কম বন্ধু নহয়। টিভি, ফ্ৰিজ, পানী তোলা মেচিন আদিৰ বাবে বৈদ্যুতিক শক্তি নহ'লে নহয়। পাৱাৰ টিলাৰ ব্যৱহাৰ কৰি খেতি কৰিবলৈ লোৱাৰ পৰা খেতিয়কৰ কষ্ট বহুত লাঘৱ হৈছে। বিজ্ঞানৰ উৎকৰ্ষৰ ফলতেই আজিকালি কৃষকে ৰাসায়নিক সাৰ, কীটনাশক ঔষধ শস্য উৎপাদনত ব্যৱহাৰ কৰি অধিক শস্য উৎপাদন কৰিবলৈ সক্ষম হৈছে। প্ৰতিঘৰ মানুহেই আজিকালি বিভিন্ন কামত বিভিন্ন ঠাইলৈ অহা-যোৱা কৰিবৰ বাবে ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী, কৃষক, ব্যৱসায়ী, শিক্ষক, ডাক্তৰ, উকিল সকলোকেই পৰ্যায়ক্ৰমে চাইকেল, স্কুটাৰ, মটৰচাইকেল, মটৰগাড়ী এখন নহ'লে নচলেই। দৈনন্দিন জীৱনত প্ৰয়োজনীয় হৈ পৰা যান-বাহনসমূহ বিজ্ঞানৰ উৎকৰ্ষৰ ফলতেই আমাৰ সহজলভ্য হৈ পৰিছে। মানুহৰ জীৱনত সময় অমূল্য ধন। স্কুল, কলেজ, অফিচ, কাছাৰী সকলো সময়মতেই চলে। ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ঘৰৰ মূল মানুহজনলৈকে চাকৰি কৰা মহিলাসকলে নিজেও সময়মতে আহাৰ কৰি যাব লাগে।
গতিকে সময় চাবৰ বাবে প্ৰতিজনৰ হাততে এটা ঘড়ী থকাৰ উপৰিও গৃহিণীগৰাকীয়ে সময় চাবৰ বাবে এটা ৱাল ক্লক বা বেৰত আঁৰি থোৱা ডাঙৰ ঘড়ী নহ'লে একোখন সচেতন ঘৰ অচল হৈ পৰে। বিজ্ঞানে উদ্ভাৱন কৰা, আৱিষ্কাৰ কৰা, ব্যৱহাৰ উপযোগী কৰি কৰা এই সকলো বস্তুৱে একবিংশ শতিকাত নহ'লে নোহোৱা অৱস্থাত ভৰি দিছেহি। বিজ্ঞানৰ উদ্ভাৱনে মানুহৰ জীৱন নিৰ্বাহৰ মান উন্নত কৰাৰ উপৰিও সকলো কাম কৰা সহজ হৈ পৰিছে। এতিয়া আমি চতুৰ্থতে অপকাৰ সম্পৰ্কে আলোচনা কৰিম। বিজ্ঞানৰ নিত্য নতুন উদ্ভাৱনৰ ফলত মানুহৰ পৰম উপকাৰ সাধনৰ লগতে ব্যৱহাৰ বিজুতি ঘটাত কিছু অপকাৰো কৰিছে। সকলো বস্তু সহজলভ্য হোৱাৰ বাবে বহুতো মানুহে নিষ্কৰ্মা হৈ পৰিছে। বহুতো লোকে গোটেই দিন ঘৰতে সোমাই থাকি টিভি চাই থকাৰ ফলত মানুহৰ জীৱন অমূল্য সময়বোৰ অপচয় ঘটিছে। শিশু অৱস্থাৰ পৰা টিভি দেখা, হত্যা, অপহৰণ, ধৰ্ষণ, লুণ্ঠনৰ দৃশ্যবিলাকে সৰু কালতেই বহুতো বেয়া কাম কৰিবলৈ শিকিছে। আজিকালি ঘৰে ঘৰে হাতে হাতে মোবাইল ফোন। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ অপপ্ৰয়োগ কৰি কম বয়সতে বহুতো অসৎ চিন্তা কৰিবলৈ সুযোগ পাইছে। বহুত নিষ্কৰ্মা আৰু বিলাসিতাৰ মাজত কটোৱা জীৱনটোৱে আচল জীৱন বুলি ভুল কৰি মানৱ জীৱনৰ প্ৰকৃত মূল্যবোধৰ কথা পাহৰি গৈছে। বিজ্ঞানে দিয়া সুবিধাবোৰ উপভোগ কৰিবলৈ গৈ এচাম মানুহে নিষ্কৰ্মা হোৱাৰ উপৰিও ৰুগীয়া হৈ পৰিছে। এতিয়া আমি পঞ্চমত সামৰণি লিখি এই ৰচনাটো সমাপ্ত কৰিম। সামৰণি আমি এনেদৰে লিখিম। সকলোৰে ভাল বেয়া দুটা দিশ থকাৰ দৰে বিজ্ঞানো এই দুটা দিশৰ পৰা মুক্ত নহয়। বস্তু ব্যৱহাৰৰ ওপৰতেই সকলো কথা নিৰ্ভৰ কৰে। বিজ্ঞানে প্ৰতিটো বস্তু উদ্ভাৱন কৰিছে মানুহৰ হিতৰ অৰ্থেই। জুই ৰন্ধা-বঢ়া কৰিবৰ বাবেহে, ঘৰত জুই দিবৰ বাবে নহয়। টিভি এটাত বাতৰি শুনাৰ পৰা ডিস্কভাৰী চেনেললৈকে বহুতো চাব লগা কথা আছে। মানুহে য'লৈকে যাওক, য'তে থাকক, আজিকালি মোবাইল ফোনটো অতি প্ৰয়োজনীয় হৈ পৰিছে। বৰ্তমান যুগত দৈনন্দিন জীৱন নিৰ্বাহত বিজ্ঞান মানৱ জাতিৰ কাৰণে আশীৰ্বাদ স্বৰূপ। আজিৰ ভিডিঅ'ত ইমানলৈকে আছিলে। আশা কৰিছোঁ আপোনালোকে সকলোৱে এই ভিডিঅ'খন চাই ভাল পাইছে, আৰু যদি ভাল পাইছে তেন্তে নিশ্চয় মোক কমেণ্ট বক্সত জনাব, আৰু এই ভিডিঅ'খন শেষলৈ চোৱাৰ বাবে ধন্যবাদ।